Hey guys, welcome to my YouTube channel. আৰু আজি হল মাঘৰ 1 তাৰিখ আৰু আমাৰ ঘৰত আছে এটা ফ্যামিলি খানা আৰু আহিছে মোৰ ঘৰত পেহিহত আৰু এইটো হল পেহিৰ ছোৱালী লপা ইউটিউবত চাইটো তাইৰ এটা ইউটিউব চেনেল আছে লপাজ ব্লগ আৰু তাই ইউটিউব কৰে আৰু কি দিয়া তাতে ভিডিও দি থাকা স্পিনাৰ বানা আৰু এটোতো আমাৰ লিন্দ আৰু বিৰাট উৎপাত কৰি আছে আহিয়ে এতিয়া মানে ভিডিওটোত গোটেইখিনি দেখাব লপাই গোটেই ভিডিওটোত কোনে কি কৰি আছে গোটেইখিনি লপাই দেখাব তো মই মোবাইলটো লপাক দিওঁ এতিয়া লপাই ঘৰত আজি কেনে কি প্ৰিপাৰেচন চলি আছে দেখাব আমাৰ বেঙেনা ভাজি আছে ইয়াতে সব ব্লগ বনোৱা বেঙেনা ভাজি আছে এটা মাংস ভাজি আছে এই চাওক কি ধুনীয়া আৰু ইয়াতে আৰু বেঙেনা ভাজাই আছে ইয়াতে আলু পিয়াজ আৰু মাংস আৰু এই মাছ চাওক এইয়া ভাজা মাছ ইয়াতে আমাৰ লিন্দাই খেলি আছে হাই লিন্দা খেলে 2 3 4 আমি ইন্ট্রোডাকশন দিম এয়া আমাৰ বিজুৱা আহক এতিয়া মোৰ মাক দেখ এয়া আমাৰ মা এয়া আমাৰ মামি এইটো আমাৰ ভিন্দ এইটো আমাৰ লিন্দা এই মাছৰ কণী খাই আছে এইটো আমাৰ দেউতা বা আৰু এইটো আমাৰ লিজা এইটো আমাৰ গুডুবা হাই গাইস মামাহঁতৰ মন্দিৰ আৰু ইয়াতে দেউতাই আমাৰ সেৱা কৰি আছে মোবাইল পঢ়ি আমাৰ হৰিদেৱৰ কীৰ্তন ঘৰ ইয়াত প্ৰত্যেক বছৰে আমি আহো আৰু এদিন গোটেই ৰাতি চাকি জ্বলাও মোৰ লগত এয়া দেউতা আহিছে সেৱা কৰিবলৈ আৰু ইয়াতে আছে শ্ৰী বিষ্ণুৰ আসন আপোনালোকে মূৰ্তিটো চাওক প্ৰণাম জনাব আহিছোঁ আমিও ইয়াতে প্ৰণাম কৰোঁ আৰু এতিয়া আমাৰ দেউতাই সেৱা কৰিব গাইস এইটো মন্দিৰটোক দৌল মন্দিৰ বুলি কোৱা হয় আৰু ইয়াতে মজা লাগে প্ৰথমবাৰ আহিছোঁ মানে আহিছিলোঁ ভিতৰত সোমাই পোৱা নাই আমাৰ ওচৰৰে কিন্তু ভিতৰত সোমাই পোৱা নাছিলোঁ আজি সোমাইছোঁ গাই মজা ক'ৰবাত কৰি খেলে চাওক ওপৰত কি ধুনীয়াকৈ সাজিছে বহুত বছৰ পুৰণীয়া এইটো মন্দিৰ বহুত বছৰ পুৰণীয়া হৰিদেৱৰ সময়ৰ কথা এই মন্দিৰটো হৰিদেৱে বনাইছে বনাই আছে আমাৰ শান্তি ভিন্দৈ চাওক কি টেষ্টি লগা আছে ইয়াতে পাঠাৰ মাংস উতলি আছে এই চাওক আৰু ইয়াতে পায়স বনাই আছে চাওক এইটো আমাৰ মামি বনাই আছে guys beauty